ও ভাই কি আল্টিমেট মজা পাইছো একদম আজি সন্মুখত তাৰ মানে ফাইটাৰ শ্বিপখন দেখা পাইছো এইটো হ'ল ৰিয়েল গান এনিমিৰ শ্বিপবিলাক আহিলে ইয়াতে গম পায় হেল্ল' এণ্ড নমস্কাৰ গাইজ গুড মৰ্ণিং আশা কৰিছোঁ আপোনালোকে চবে ভালে আছে তো আজি আমি যাব ওলাইছোঁ এনেকুৱা এটা বিউটিফুল আইলেণ্ডত আপোনালোকক সকলোখিনি দেখুৱাম আপুনি ভিডিঅ'টোৰ লাষ্টলৈকে চাবলৈ নাপাহৰিব এতিয়া আমি বাছ ষ্টেচনত আহিছোঁ এইটো বাছ ষ্টেচন এতিয়া টিকেট কাটি লওঁ তাৰপিছত ইয়াৰে পৰা কমেও প্ৰায় 2 ঘণ্টামান লাগে ৰেড वाला हाँ चलो ठीक है थैंक यू পুৱাই তাৰমানে আমাৰ কাৰণে এটা বেয়া খবৰ আমি তাৰমানে যিখন বাছত যাব ওলাইছিলোঁ সেইখন বাছ তাৰমানে মানুহ পূৰা ফুল হৈ গৈছিল ফুল হোৱাৰ কাৰণে বাছখন নাপালোঁ আমি এইটোৰ কাৰণে যেনিবা গাড়ী পাম নে নাপাম ভাবি এতিয়া গাড়ীখন পাই গ'লোঁ ভগৱানে তাৰমানে আমাক চকু মেলি চাইছে এইটো কাৰণে আজিতো বাছখন নাপালে কি হ'ল এইটো ভাল একদম স্পেচিয়েল গাড়ীখনেই পাই গ'লোঁ বহুত ঠাণ্ডা দিন হৈ আছে সেইটো কাৰণে এইখন লগাই আছোঁ আজি আৰু ইমান ঠাণ্ডা দিনত আশা কৰিছোঁ আপোনালোকে ভালে আছে চবে ঘৰতে থাকিব আৰু হ'ল ষ্টে ছেফ কৰোণা ভাইৰাছ আহি আছে আপোনালোকে বাহিৰত নোলাব তো গাইজ এতিয়া আমি আধা ৰাস্তা আহি পালোঁ এতিয়া বেছি দূৰ নাই আৰু এতিয়া তাৰমানে ইয়াতে অলপমান ড্ৰাইভাৰটো ৰখাই গেপ দিছে তাৰমানে অলপমান ভোক চোক লাগিলে খাই ল'ব পাৰে আৰু ৰিজৰ্টত তাৰমানে এতিয়া ভোক চোক খাই ল'ব পাৰে আৰু লগতে হালকাও হৈ ল'ব পাৰে এতিয়া আমি বেছি দূৰ নাই যাই পাম আৰু এতিয়া কিবা খাই লওঁ ভোক লাগিছে কাৰণ আমি ৰুমৰ পৰা আমি একো খাই চাই অহা নাই সেইটোৰ কাৰণে এতিয়া অলপমান খাই লোৱা তাৰপিছত আপোনালোকক লগ পাম ফাইনেলি গাইছ এতিয়া আমি আহি পালোঁ ডিউ আইলেণ্ডত আহি এতিয়া বহুত তাৰমানে গৰম এনাৰ্জিবিলাক ডাউন হৈ গৈছে সেইটোৰ কাৰণে মুখ চুখ ধুই ল'লোঁ পানী দি খোৱা পানী দি মুখ চুখ ধুই ল'লোঁ এতিয়া চশমাযোৰ লগাই তাৰমানে ষ্টেণ্ডাৰ্ড জেগাত আহিছোঁ ন সেইটোৰ কাৰণে চশমাযোৰ লগাই এতিয়া ঘূৰিব যাম ইয়াতে আহিয়ে তাৰমানে মই এটা বহুত ডেঞ্জাৰাছ বস্তু দেখা পালোঁ ফাইটাৰ শ্বিপ আছে মোৰ আগত সন্মুখত এইটো ফাইটাৰ শ্বিপ এতিয়া আমি ফাইটাৰ শ্বিপত উঠিম কি খতৰনাক দেখা পাইছে না অৰিজিনেল ফাইটাৰ শ্বিপ হয় এতিয়া চাগে ৰিটায়াৰ হৈছে সেইটোৰ কাৰণে টুৰিষ্ট প্লেচ বনাই দিছে ইয়াক ঘূৰিব যাব পাৰে তাতে আপোনালোকে ভাবিছে চাগে মই যে আইলেণ্ডৰ মাজত গাড়ী লৈ কেনেকৈ আহিলোঁ 40 কিলোমিটাৰমান এনেকৈ কিবা হ'ব ডাঙৰ হ'ব আইলেণ্ডখন এটা ৰোড আছে তাৰমানে আইলেণ্ডখনত অহা সেইটো ৰোডতে তাৰমানে গাড়ী চলে গাড়ী দি আহিব পাৰে এইখনে চাওক গাইছ ফাইটাৰ শ্বিপ এইখন এতিয়া আমি চাব যাম ভিতৰত আপোনালোককো দেখুৱাম কি খাতাৰনাক দেখা পাইছে একদম বাহিৰৰ পৰা ও ভাই কি আল্টিমেট মজা পাইছোঁ একদম আজি সন্মুখত তাৰমানে ফাইটাৰ শ্বিপখন দেখা পাইছোঁ এইবিলাক ফটো উঠি আছে নাওত এনেকৈ ফটো উঠিব পাৰে তাৰমানে টুৰিষ্ট প্লেচ হয় সেইটোৰ কাৰণে নাওখন ৰাখি থৈ দিছে ফটো উঠাৰ কাৰণে তেতিয়াহে আকৰ্ষণীয় হ'ব টুৰিষ্টবিলাকে বেছিকৈ আহে এনেকুৱা হ'লে এইখনেই হৈছে ফাইটাৰ শ্বিপ অৰিজিনেল ফাইটাৰ শ্বিপ আজি সন্মুখত দেখা পাই আছোঁ চিনেমাত দেখা পাব ফাইটাৰ শ্বিপ হয় আৰু এইটো চাগে আণ্ডাৰ ৱাটাৰ কিবা হয় এই ফাইটাৰ শ্বিপখনৰ নাম হ'ল INS খুখৰী একবাৰ বাহিৰৰ ভিউটো চাই লওক এইটো শ্বিপখন এতিয়া যাম আমি INS খুখৰীৰ ভিতৰত এইখন টিকট কাটি ল'লোঁ 100 টকা লয় টিকেটত এইটো টিকেট কাউণ্টাৰ এতিয়া যাম ভিতৰত মই ভাবিছিলোঁ ফ্ৰীতে যায় নেকি ফ্ৰীতে যাব নিদিয়ে এতিয়া টিকেট কাটি আহিলোঁ কি জবৰদস্ত ভিউ একদম বঢ়িয়া লাগি আছে আহি পাই দেখিলোঁ এইটো কিবা এটা ক'লা বস্তু ৰাখি থোৱা আছে কিবা আণ্ডাৰ ৱাটাৰ ছাবমাৰিন নিচিনা দেখা পায় এইটো কি হয় মই নাজানো ভালকৈ এইটো কি হয় নাজানো ক'লা কিবা এইটো হৈছে সন্মুখৰ ভিউ সন্মুখৰ পৰা এনেকুৱা দেখা পায় এইটো হ'ল ৰিয়েল গান তো কি কয় নাজানো একদম ৰিয়েল হয় তো গাইজ এনেকুৱা বস্তু একদম ৰিয়েলত দেখা পাই মই তাৰমানে মুখৰ ভাষা ওলোৱা নাই তাৰমানে কি বুলি ক'ম আৰু ভাই আল্টিমেট ভিউ একদম এতিয়া মই ভিতৰত যাই আছোঁ শ্বিপখনৰ আপোনালোকে চাই থাকিব সকলোখিনি দেখাবলৈ চেষ্টা কৰিম একবাৰ ভিতৰত যোৱাৰ আগতে আপুনি বাহিৰৰ ভিউটো চাই লওক কি বিউটিফুল আইলেণ্ড হয় এইখন একদম এইটো চব আণ্ডাৰগ্ৰাউণ্ড
চিৰি ৰাস্তা ইয়াৰ তলেৰে যাব পাৰে, এতিয়া বন্ধ হৈ আছে। এইটো আৰু এটা কি আছে, ৰুম চুম আছে চাগে, কিবা কণ্ট্ৰল ৰুম চাগে। আৰু এইটো হৈছে কেণ্টিন, নেভিবিলাকৰ কেণ্টিন হয় এইটো, AC চাপ্লাই লিখা আছে। আহি এইটো 3 নম্বৰ চিৰি, ইয়াৰ ভিতৰতো যাব নোৱাৰি, এইটো বৰ্তমান চিল হৈ গৈছে। এই চাইডেৰে ওপৰত ওলাব পাৰি, কিন্তু এতিয়া বন্ধ কৰি দিছে। অফিচাৰ ৱাশৰুম। এইটো কি হয়, এইটো হ'ল ইলেক্ট্ৰিকেল অফিচাৰ, ইঞ্জিনিয়াৰ অফিচাৰ। ইলেক্ট্ৰিকেল আৰু ইঞ্জিনিয়াৰ অফিচাৰবিলাক ইয়াতে থাকিছিল। এইটো 2টা বেড আছে, 2টাতে থাকিছিল চাগে। আৰু এই চাইডে আগত গৈ এইটো কিছুমান এই শ্বিপখনৰ বিষয়ে ইনফৰমেশ্যন দিয়া আছে। এইবিলাক INS খুখুৰী F149। এইবিলাক চব অলপমান এণ্টাৰটেইনমেণ্টৰ কাৰণে ইয়াতে TV লগোৱা আছে। ইয়াতে তাৰমানে বহিবও পাৰে ইয়াতে। এইটো শ্বিপখনৰ ভিতৰত, বাহিৰত এনেকৈ চাব পাৰে ইয়াতে। হেলন কম্পাৰ্টমেণ্ট পৰ্ট, ইলেক্ট্ৰিকেল ছেফটি ৱৰ্কটো ইয়াতে হয় তাৰমানে। এইটো কি অপাৰেশ্যন থিয়েটাৰ হয় নেকি? এইটো কি হয় মই নাজানো। ইয়াতে তাৰমানে একো লিখাও নাই। এইটো কিছুমান ইনফৰমেশ্যন। এইটো কিবা ৰিয়েল গান, ৱেপনছ কি ইউজ হৈছিল এইটো শ্বিপত, তাৰমানে চব দিয়া আছে ইয়াতে। অপাৰেশ্যন অফ ইণ্ডিয়ান নেভি। किचन लगता है ये। हाँ তো গাইজ এইটো হয় ইণ্ডিয়ান নেভিৰ কিটচেন। এনেকুৱা হয়। মোৰ একদম বুকখন ধপ কৰি আছে। অৰিজিনেল আজি একদম নিজৰ চকুৰে হাতেৰে এনেকৈ চুই লাৰি একদম চাব পাইছোঁ। একদম অৰিজিনেল আমাৰ ইণ্ডিয়ান নেভিৰ শ্বিপ এনেকুৱা হয়। নেভিৰ কিটচেনবিলাক মই বিশ্বাস কৰা নাছিলোঁ, তাৰমানে কেনেকুৱা হ'ব। আজি ৰিয়েলত দেখা পালোঁ তাৰমানে। এইটো কেবিন হয়, কেবিন নম্বৰ 4। এইটো 4 নম্বৰ কেবিন হয়। ইয়াতে চাগে ক্ৰু মেম্বাৰবিলাক থাকে শ্বিপৰ। ইণ্ডিয়ান নেভি শ্বিপ খুখুৰী ইলেক্ট্ৰিকেল অফিচ হয় এইটো। ভিতৰত দেখুৱাই দি আছোঁ এইটো। আৰু এনেকৈ গৈ চিক্ৰেট দৰৱাজা ইয়াৰ ভিতৰত তাৰমানে যাব পাৰে। তাৰ ভিতৰত বেছিভাগ তাৰমানে কামবিলাক তাৰ ভিতৰতে হয়। আহি আমি পালোঁ এতিয়া বাহিৰত। বহুত দীঘল হয় শ্বিপখন। ইমান সৰু শ্বিপে ইমান দীঘল, ভাবি চাওক আপোনালোকে, আৰু ডাঙৰবিলাক কিমান হ'ব। এতিয়া ভিতৰৰ ভাগখিনি আপোনালোকক যিমান পাৰোঁ সিমান দেখুৱালোঁ। এতিয়া মই যাই আছোঁ ওপৰত। ইয়াৰ ওপৰত উঠিম। ইয়াৰে পৰা এটেক কৰিছিল এনিমিবিলাকক। এইটো চাওক, ৰিয়েল হয় একদম। আপুনি চাব পাৰিছে এইটো মোৰ পিছত একদম ৰিয়েল টপ গান, যিমান যি দেখা পাইছে আপোনালোকে, এইবিলাক চব ৰিয়েল হয়। তাৰমানে ৰিয়েল শ্বিপ হয় এইখন আমাৰ ইণ্ডিয়ান নেভিৰ। মোৰতো তাৰমানে একদম শ্বিপখন দেখা পাই ধপ কৰি আছে। ভাবি চাওক আপোনালোকে কিমান সুৰক্ষা দিয়ে আমাক ইণ্ডিয়ান আৰ্মিবিলাকে। ইণ্ডিয়ান আৰ্মি হওক বা ইণ্ডিয়ান নেভি হওক, এইটো ৰিয়েল শ্বিপ হয় ইণ্ডিয়ান নেভিৰ। ইয়াতে তাৰমানে টুৰিষ্ট প্লেচ বনাই দিছে, কাৰণ এইটো ৰিটায়াৰ হৈ গৈছে এতিয়া। এইবিলাক চাওক, এইবিলাকত একদম ৰিয়েল বম চম এনেকা ফিট কৰিছিল ৰকেটবিলাক ইয়াতে। এইবিলাক চাইৰেন একদম। এইটো চাওক, এইটো ৰাডাৰ হয় নেকি? এইটো চাগে ৰাডাৰ হয়। এতিয়া মই যাম আৰু ওপৰত। ইয়াতেচোন কোনো নাই। হেলিকপ্টাৰ নমা প্লেচটো হয় এইটো।
এইটো চাওক ওপৰত একদম বহুত ডাঙৰ ৰাডাৰ লগোৱা আছে তাৰ মানে ওচৰত কোনোবা শিপ থিপ আহিলে গম পায় এনিমিৰ শিপবিলাক আহিলে ইয়াতে গম পায় ৰাডাৰটো ইমান ডাঙৰ লগোৱা আছে ইয়াতে হেলিকপ্টাৰ নামে এতিয়া তললৈ নমি যাওঁ এই শিপখনৰ লগত জড়িত তাৰ মানে যিমান অফিচাৰ আছিল সববিলাকৰ ইয়াতে নামবিলাক লিখা আছে কোনটো ডিভিজনত কোনে কোনে কি কাম কৰিছিল এইটো চাগে মোৰ মতে কেপ্টেইন হ'ব লাগে আৰু ইয়াতে কিছুমান চাৰ্টিফিকেট অৱাৰ্ড এনেকা কিবা বস্তু থোৱা আছে আৰু ইয়াতে লিখা আছে দা গোৰখাছ এইটো গোৰখাৰ আছিল চাগে তো গাইজ আপোনালোকে তো চাগে দেখা পালেই মই যিমান পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ আপুনি দেখা পাইছে মোৰ পিছপিনে এইটো চিপ আছে তো চিপৰ বিষয়ে ইমান মই নাজানো যিমানখিনি মই দেখালোঁ সিমানখিনি পাৰিলোঁ আৰু এইটো বাহিৰৰ পৰা এনেকুৱা দেখা পায় চিপখন বাহিৰৰ পৰা এইটো চাই লওক ভিউ এইটো আগৰ পৰা চিপখন চোৱাটো হ'ল এতিয়া আমি গৈ আছোঁ এটা খাতাৰনাক একদম বিউটিফুল প্লেচত তাতে আমি অলপমান ঘূৰি ফুৰি একদম তাৰমানে এনজয়টো ল'ম আৰু আপোনালোকে মোৰ লগত হৈ থাকক